বন্ধুসকল আপোনালোক সকলোকে আছামিজ সল্ট জিকে চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি আপোনালোকলৈ মই আছামিজৰ 10টা জিকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চ' বন্ধুসকল আপোনালোকে এইকেইটা চাব আৰু যদি কিবা বেলেগ বিচাৰে তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু এইখিনিতে এটা কৈ লওঁ, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আছামিজ সল্ট জিকে চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আহি থকা ভিডিঅ'বোৰ আপোনালোকে পাব পাৰে। তো বলক সেই কুৱেশ্যন এনচাৰকেইটা চাওঁ। বন্ধুসকল আমি প্ৰথম প্ৰশ্নটোলৈ আহোঁ। 2018 চনৰ গড়ৰ পিয়ল মতে কাজিৰঙাত গড়ৰ সংখ্যা কিমান? 2413টা। 2 নম্বৰ প্ৰশ্নটো, চৰকাৰে গড়ৰ দিৱস হিচাপে কোন তাৰিখে পালন কৰিবলৈ ধাৰ্য কৰিছে? 22 ছেপ্টেম্বৰ। কোনখন ৰাজ্যই চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা 2017-18 আয়োজন কৰা হৈছে? অসম। 4 নম্বৰটো প্ৰশ্ন, 2020 চনৰ অলিম্পিক ক'ত হ'ব? এইটো কিজানি সকলোৱে জানিবও পাৰে, তেওঁ মোক কুৱেশ্যনটো দি দিছোঁ, টকিঅ'। 5 নম্বৰ প্ৰশ্নটো, জালিকাট্টু কোন ৰাজ্যৰ খেল? এইটো আপোনাৰ তামিলনাডু ৰাজ্যৰ এইটো খেল হয়। 2017 চনৰ সাহিত্যৰ নোবেল কোনে পাইছে? কাজু ইচিগুৰো। 7 নম্বৰ প্ৰশ্নটো আহিব, ভাৰতৰ কোন ৰাজ্যই পতংগৰ সংগ্ৰহালয় স্থাপন কৰিছে? এইটো তামিলনাডুৱে স্থাপন কৰিছে। 8 নম্বৰ কুৱেশ্যনটো আহিব, পৃথিৱীৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰিটোৰ নাম কি? বন্ধুসকল এইটো কিজানি আপোনালোক কিছুমানে জানিব পাৰে, সকলোৱেও জানিব পাৰে, তো তেওঁ তথাপি মই কুৱেশ্যনটো ইয়াত দি দিছোঁ, মই পাইছোঁ কাৰণে দি দিছোঁ। ইয়াৰ উত্তৰটো জাপানৰ মাউণ্ট আছু। 9 নম্বৰ কুৱেশ্যনটো হৈছে, কাৰ্বনৰ আটাইতকৈ কঠিন ৰূপটো কি? হীৰা। আৰু 10 নম্বৰ কুৱেশ্যনটো হৈছে, কণ্ঠ বুলি কাক জনা যায়? লেৰিংচক। চ' বন্ধুসকল আজি ইমানেই, আৰু যদি আপোনালোকে বিচাৰে তেনেহ'লে কমেণ্ট বক্সত জনাব কি দিম। তো বন্ধুসকল ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ধন্যবাদ।